हेलो फ्रेंड्स नमस्कार मोर चेनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো এজোৰ মণিপুৰী ডিজাইনৰ চাদৰ মেখেলা। এই মণিপুৰী ডিজাইনৰ চাদৰবোৰ অলপমান ছুটি থাকে, হেতু কাৰণে আমি পৰিধান কৰিব নোৱাৰো। হেহে মই এই মেখেলাখনৰ লগত পিন্ধিবৰ কাৰণে অন্য এখন চাদৰ তৈয়াৰ কৰি লৈছো ঘৰতে। এতিয়া এই চাদৰখননো কেনেকৈ তৈয়াৰ কৰি ললো চাও আহকচোন। এই মেখেলাবোৰ দেখাত বৰ ধুনিয়া, মণিপুৰী সকলৰ ট্ৰেডিশনাল ড্ৰেছ হয় এবোৰ। কিন্তু আমিও তেওঁলোকৰ মেখেলাখন ভাল দেখো কাৰণে পিন্ধিব বিচাৰো আৰু পিন্ধি ভাল পাওঁ। হেহে মই বনাই লৈছো এই চাদৰ মেখেলাজোৰ। এইখন চাদৰখন চাওকচোন কিমান ধুনিয়া। এই চাদৰখনৰ আঁচলটোত মই দুটা পাৰি লগাই দিছো। এই পাৰিবোৰ বজাৰত কিনিবলৈ পাই মিটাৰ হিচাপে আৰু চাদৰখন কাপোৰটো নেটৰ হয়। দেখিবলৈ পাতল যদিও জাপি ললে খুব ধুনিয়া লাগে আৰু মই মেখেলাখনৰ কালাৰটোৰ লগতে মিলাই আনিছো। আৰু মই ইয়াত এবেগেটৰ জোখত দিছো পাৰিটো। আঁচলটো দুটা লগাইছো আৰু সাইডত এটাকৈ লগাইছো। মোৰ দৰে যদি কোনোবাই এনেকৈ মণিপুৰী মেখেলাৰ লগত পিন্ধিব বিচাৰে তেতিয়া হলে এনেদৰে বনাই ল'ব পাৰিব। হেতু কাৰণে মই আপোনালোকৰ লগত শেয়াৰ কৰিলো এই চাদৰখন। আৰু এটো ব্লাউজটো কটনৰ হয়। কাপোৰ মই কিনি আনি পিনি নিজৰ জোখত চিলাই লৈছো আৰু কলা পাৰপিনটা লগাই দিছো। দেখিবলৈ খুব ধুনিয়া লাগে গোটেই জোৰাটো পিন্ধিলে। এতিয়া মোৰ এই কাপোৰজোৰ কেনেকুৱা পালে আপোনালোকে জনাবচোন। যদি ভাল পালে লাইক কৰি দিব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া আজিলৈ আহিছো, ধন্যবাদ।